গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ এনকাউণ্টাৰত নিহত 3 দুৰ্ধৰ্ষ ডকাইত। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত টুকুৰাত শুকুৰবাৰে সন্ধিয়া 9:30 বজাত সংঘটিত হোৱা আৰক্ষীৰ এনকাউণ্টাৰত 3জনকৈ লোক নিহত হয়। নিহত লোক 3জন ক্ৰমে শ্বাহজাহান আলী, সুজল আৰু নজমুল হক। যোৱা 29 মাৰ্চত চহৰৰ ৰক্ষকিনীত আব্দুৰ ৰহমান ওৰফে ৰিংকুক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছত গোৱালপাৰা আৰক্ষীৰ গুলীচালনাত 3জন লোক এনকাউণ্টাৰত নিহত হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই এনকাউণ্টাৰত নিহত হোৱা লোক 3জন ডকাইতি অপহৰণ আদি কাৰ্যৰ লগত জড়িত আছিল। যোৱা 29 মাৰ্চত আৰক্ষীৰ গুলীচালনাত ৰিংকু আহত হোৱাৰ পাছত এই 3গৰাকী দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে বিচাৰি আছিল। এই 3গৰাকী দুৰ্ধৰ্ষ ডকাইত টুকুৰাত থকা বুলি আৰক্ষীয়ে অভিযান চলায় আৰু ডকাইত 3জন এখন বলেৰো পিকআপ ভেনত থকা বুলি আৰক্ষী আগবাঢ়ি যোৱাৰ সময়ত দুৰ্ধৰ্ষ ডকাইতকেইজনে আৰক্ষীলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলীচালনা কৰিব ধৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত 3গৰাকী ডকাইতৰ নিহত হয়। দুৰ্ধৰ্ষ ডকাইত ৰিংকুৰ সৈতে চুপাৰী ডকাইতিৰ লগতে অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল। আৰক্ষীৰ গুলীচালনাত নিহত হোৱা 3জনৰ ভিতৰত শ্বাহজাহান আলীৰ ঘৰ কাৰবালা, নজমুল হকৰ ৰাক্ষসিনী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত নিহত হোৱা 3গৰাকী লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত কিবা এটা অপাৰেশ্যনত অহা বুলি খবৰ এটা আছিলে চিকিৎসা চৰ্চটো। তাৰপিছত পুলিচৰ মানুহ তাত যায়, যাওঁতেই তেওঁলোকে গাড়ীখনলৈ পলাই যাবলৈ চেষ্টা কৰিলে। তেতিয়াই পুলিচৰ লক্ষ্য কৰি গুলি আহিছিলে। তেতিয়াই পুলিচে চেল্ফ ডিফেন্সত ফায়াৰ কৰিবলগা হ'ল। তেতিয়াই 3জন আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক হস্পিটেললৈ পঠাই দিয়া হয় আৰু তেওঁলোকক ইয়াত মৃত ঘোষণা হয়। মানে যেতিয়া ৰখি থকা গাড়ী এখন গৈ ৰখিবলৈ মানে আপোনাৰ টুকুৰি আহিছিলে, টুকুৰিয়াওঁতে ভিতৰৰ পৰা গাড়ীখন পটকৈ পিছপিনলৈ হঠাৎ বেক কৰি লৈ গুচি যায় আৰু পুলিচলৈ লক্ষ্য কৰি গুলিয়ায়। আৰু তেতিয়াই পুলিচৰ মানুহে গুলি কৰিলে চেল্ফ ডিফেন্সত। তেতিয়াই মানে 3জন আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক হস্পিটেললৈ পঠায়। তাতে বিভিন্ন কেছৰ লগত জড়িত, ৰিংকু যিবিলাক কেছৰ লগত জড়িত হৈ আছিলে তাৰ একেটা কেছৰ লগতে তেওঁলোক জড়িত হৈ আছিলে আৰু তেওঁলোকৰ অজস্ৰ কেছ আছে। গোটেই কেছ ৰেকৰ্ডবিলাক আমাৰ আছে। তাৰমানে হত্যাকাণ্ডৰ লগত তেনেকুৱা কিবা আছে, হত্যাকাণ্ড, অপহৰণ, ডকাইতি, গাড়ী হাইজেকিং, বহুত কেছৰ লগত জড়িত আছে। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট।